গাইজ সকলোকে মই আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে আমি চেৰাপুঞ্জীত ঘূৰি আহিছোঁ। এয়া ঘূৰি অহাৰ দৃশ্যবোৰ। ৰাস্তাটোত বৰষুণ, ডাৱৰ এনেদৰে মাজে মাজে আমি আহি আছোঁ। এয়া আমি আহি আহি শ্বিলং পালোহি। এইখিনি শ্বিলং মেইন টাউনেই হয়। বৰ ধুনীয়া জেগাখিনি। দুয়োফালে গছ আৰু মাজেদি ৰাস্তাটো আছে। চবফালে অকল সেউজীয়া সেউজীয়া সেউজীয়া। ইমান ধুনীয়া জেগাবোৰ সঁচাকৈ। এয়া আমি আহি পালোঁ বৰাপানীৰ আৰু শ্বিলঙৰ লাষ্ট ভিউ পইণ্ট উমিয়াম লেক। এয়া আমি গৈ আছোঁ তললৈ। আঁতৰৰ পৰাই বহুত ধুনীয়া লাগিছে। যাওঁচোন তললৈ কেনেকুৱা লাগে চাবৰ কাৰণে। ইয়াতে ব'টিঙো কৰিব পাৰি। সেই তাৰ পৰা আহিলোঁ। সেই তাত ৱাও, সঁচাই বহুত ধুনীয়া দেই। যিমানেই ওচৰ চাপি আহিছে সিমানেই ধুনীয়া। অ' মাই গড, ইমান ধুনীয়া পানীখিনি। লাষ্ট ভিউ পইণ্ট হ'ল শ্বিলঙৰ। যায় ন? ফুল স্পীডত যায় দেই। উল্টাকে বহি যাবলৈ দিগদাৰ দেই।
কাটি দিওঁ দেই। এয়া আমি ফুৰি ফুৰি আহি গাড়ীত বহি শ্বিলঙৰ মাটি কঁঠাল খাই আছোঁ। বহুত টেঙা, তাতে নিমখে নিদিলে আমাক। বহুত পিয়াহ লাগিলে ইমান দূৰ খোজ কাঢ়ি। এয়া আমি এনেকৈ নাচি নাচি গুৱাহাটী পাই গ'লোহি। বহুত ভাল লাগিলে ট্ৰিপটো, সদায় মনত থাকিব। আৰু পিংকি, পাৰ্চি, প্ৰিন্সদা, সম্ৰাট চবকে ভাল লাগিলে বহুত।